হে গাইজ ৱেলকাম আকৌ এটা ভিডিঅ'ত। আজি হ'ল টিচাৰ্ছ ডে'। আমি সৰুৰ পৰা স্কুল হওক কলেজত টিচাৰ্ছ ডে' পালন কৰি আহিছোঁ বা উদযাপন কৰি আহিছোঁ, চেলিব্ৰেশ্যন কৰি আহিছোঁ। টিচাৰ্ছ ডে' কিয় কৰা হয় এইটো আপোনালোকে জানেনে? যদি নাজানে ভিডিঅ'টো চাই থাকক। যিসকলে জানে আৰু যিসকলে নাজানে তাৰে ভিডিঅ'টো চাই থাকক। টিচাৰ ডে' কিয় কৰা হয় যদি জানিব লাগে, আপোনালোকে মহান ব্যক্তি সৰ্বপল্লী ৰাধাকৃষ্ণ জানিব লাগিব, যিটো মই পিকচাৰত দি দিম, আপোনালোকে চাই লয় এবাৰ। সৰ্বপল্লী ৰাধাকৃষ্ণ আপোনালোকে নিশ্চয় চালা সৰ্বপল্লী ৰাধাকৃষ্ণৰ পিকচাৰটো। সৰ্বপল্লী ৰাধাকৃষ্ণ এজন দাৰ্শনিক আৰু মহান শিক্ষক আছিল। তাই পঢ়োৱাতকৈ বুজোৱা আৰু বুদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছিল। কি হ'ল, তাৰ বাৰ্থডে আহিছিল এদিন। বাৰ্থডেত তেওঁৰ ছাত্ৰ ছাত্ৰীসকলে মিলিত হৈ তেওঁৰ অনুমতি ল'ব যায় যে আপোনাৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিম। তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণ মহান ব্যক্তিয়ে কয় যে মোৰ জন্মদিনটো চেলিব্ৰেট কৰাতকৈ যদি শিক্ষক দিৱস হিচাপে উদযাপন কৰা তেতিয়া মোক গৌৰৱ অনুভৱ হ'ব। আৰু তেতিয়াৰ পৰা 5 ছেপ্টেম্বৰৰ পৰা আমাৰ গোটেই ভাৰতত টিচাৰ্ছ ডে' উদযাপন কৰা হয় বা চেলিব্ৰেট কৰা হয়। আপোনালোকে বুজি পাইছা মই কি ক'বলৈ চেষ্টা কৰিছোঁ? টিচাৰ্ছ ডে' আৰু কিমান সময়ৰ পৰা আমি টিচাৰ্ছ ডে' চেলিব্ৰেশ্যন কৰি আহিছোঁ আপোনালোকে জানেনে? কিমান দিন পৰা আমি টিচাৰ্ছ ডে' কৰি আহিছোঁ, কিমান সময়ৰ পৰা? তো শুনক, 1962 চনৰ পৰা আমি টিচাৰ্ছ ডে' এনেকুৱা কৰি আহি আছোঁ। সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল 5 ছেপ্টেম্বৰ 1888 আৰু মৃত্যু হৈছিল তাৰ 1975। তো গাইজ ময়ো যাম, এতিয়া ওলালোঁ। হেপী টিচাৰ্ছ ডে' সকলোকে। আপোনালোকেও যাওক টিচাৰৰ পৰা আশীৰ্বাদ লৈ লৈ ল'ব। ময়ো যাম এতিয়া, ড্ৰেছ পিন্ধিলোঁ। তো হেপী টিচাৰ্ছ ডে', বাই বাই, জয় শ্ৰীকৃষ্ণ। আই হোপ ইউ আৰ এনজয় দিছ ভিডিঅ' এণ্ড যদি কিবা এটা বুজি পাইছা, ভাল লাগিছে লাইক কৰি দিবা। বাই বাই।